মাইনাটো বিছনাৰ ওপৰত শুই আছে, হাতটো মজিয়াত আছে। ঘৰত এটা সাপ সোমাইছে বুলি খবৰ পালোঁ। খবৰ পোৱাৰ লগে আপোনালোকক মানে খবৰটো দিছোঁ। এতিয়া বৰ্তমান আপোনাৰ সাপডাল সেইটো ঘৰৰ ভিতৰত আছে। আপোনাৰ এড্ৰেছটো কৈ দিয়কচোন। মঙলদৈ 5 নম্বৰ ৱাৰ্ড, কালী মন্দিৰ, হনুমান মন্দিৰ, আমাৰ গল্ডেন ক্লাব নিয়াৰ। ইয়াতে মানে গম পাইছোঁ যে দেখিছোঁ মই এই ঘৰটোৰ ভিতৰতে মানে সাপডাল আছেহি। এইটো ঘৰত আছে? এইটো ঘৰৰ ভিতৰত আমি সাপটো ধৰিব পৰাই চেষ্টা কৰিম। এইটো ঘৰত আছে? এই ঘৰটোৰ ভিতৰত আলমাৰীটো তলত আছিলে প্ৰথম। আলমাৰীটো তলত মোবাইল চাই থাকে এতিয়া কথা হ'ল মানে দাদা হয় ভাই সাপটো ধৰিলে কেনেকুৱা লাগব ভাই? ভাল লাগিব নে? কি কৈছা বাইদেউ? হাতটো ধৰি লৈ যাকান আমাৰ এখে মানে এটো হাপে একে মানুহৰ ঘৰে ঘৰে দিগদাৰ কৰি আছে। হয় নেকি? অকল আমাৰ ঘৰতে বুলি আজি নহয়। হয় ৰাস্তা ঘাটে ঘূৰি থাকে। আৰু আছে সবার ঘৰতে অসুবিধা হয়। না রাত দিনত আছে বহুত আৰু এটা আছে নাকাৰে এইনা দুটা মাৰা মুখাটো কৰিছে অলপৰ কাৰণে এইটো ওপৰত কৰা নাই ৰাস্তাতে তো এই কেবাৰ ধৰি ইয়াতে হোক সি মুক্তা দি লৈ আহে হ্যাঁ ডাঙৰ নহয় সেইখানে হ'ব যা লৈ সেইখানে এইখিনি চেক কৰি দিছোঁ এই দাদা আজি কাম কৰাত লাগি গ'ল। গ্লাছ এইটো হ্যাঁ দাদা কাম কৰাত লাগি গ'ল আজি। হৈ যাও এফালে যাব নেকি? হৈ দিয়ে হাদিকে দেখো তো অলপ ভাঙি দেয় না পিছি দিকে যাব নেকি আবার চাহ বন্ধুসকল আজি ঘৰৰ ভিতৰতে সাপ এইটো দেখে ওচৰলৈ দেখে নি এইটো পাকল লিয়া এটা দীঘল বন্ধুসকল চাওক এনেকুৱা সাপ ওলালে আমাক খবৰ কৰিব একদম ধৰিব পৰাই চেষ্টা কৰিম। এইফালে উঠছে বন্ধুসকল ধৰিলো এইটো হাতটো ধৰিব কেনেকুৱা লাগিল? এইটো এটা ডাঙৰ উদ্ধাৰ হ'ল। ভাল লাগিছে না? এটা বহুত ডাঙৰ উদ্ধাৰ বঢ়িয়াকৈ বাহিৰত লৈ যাম। এইটো এটা বহুত ডাঙৰ উদ্ধাৰ হ'ল। দাদা যাবা শুনাইছি দেখনে ভালো হইছে বহুত ভালো এই তেজ এটা কথা কৈ দাও আৰু এনেকুৱা যদি সাপে খুটিয়াই ক'ত যাব? মেডিকেল যাব। আপোনালোকে গম পাইছে ন মেডিকেল যাব লাগে। আৰু কাৰোবাৰ যদি এনেকুৱা সাপে যদি খুটিয়াই আপোনালোকে চিধা মেডিকেল যাব। আজি ধৰাবা কেনেকুৱা লাগিল দাদা? আৰু এটা আছে মাইনাটো বিছনাৰ ওপৰত শুই আছে, হাতটো মজিয়াত আছে।
এইটো সৰু এই সৰু ইয়াত যে মোটা এটা আছে সাপৰ লগত সৰু মই এটা যে আপোনাৰ হেৰি দিছিলোঁ ভিডিঅ' এটা দিছোঁ সেইটো ইয়াতকৈ মানে এইটো আপোনালোকৰ ভাষাত কি বুলি কয় এইটো গম পাইছে না দায়াচ বুলি কয় দায়াচ চিনি পাইছে এইটো দায়াচ বুলি কয় দায়াচৰ এই দায়াচৰ চাওক দায়াচৰ নাইকতা থকা বুলি কয় যে এইটো নাইকতা নাই এটা অন্ধবিশ্বাস বুজাই না ইয়াৰ কোনখিনি আলতা বটলটো যে আছে আলতা লাগছি ইয়াৰ পাৰৰ খুপে তিয়া ইয়াৰ স্পীড বেছি আছে বন্ধুসকল চাওক এনেকুৱালে আমাক খবৰ কৰিব আমি লগে লগে ধৰিব পৰি চেষ্টা মাৰিব নালাগে তেনেকৈ মাৰিব নালাগে আমি আমাৰ সাপ মৰা কোনো হেৰিয়ে নাই আমাৰ এইটো বিৰোধী আমি সাপ কিয় মাৰিব লাগে এতিয়া দাদা আজি হাতে ধোৱা পাই দিব লাগে আপুনি নিজে কওকচোন এনেকুৱা হাতী এটা বেলেগ আছে এতিয়া আমি বেগ এটা আনিছোঁ বেগটো ধুনীয়াকৈ না কমাই দিয়ক আৰু বেগটো নিজে নিজে সোমাই যাব চাব এই লাহে যা দাদা আজি সাপটো ধৰা পাই কেনেকুৱা পালি বৰ ধুনীয়া এইটো এটা ডাঙৰ উদ্ধাৰ কৰিলে আপোনালোকে এই শব্দলৈ অনবৰতে গৰমৰ কাৰণে নহয় ঠাণ্ডাটো কেতিয়াবা আহি ৰাস্তাত এনেই আহি কেনে দীঘলী পৰি থাকে কেতিয়াবা আমাৰ অকণ ল'ৰা ছোৱালীও আছে বা আমিও কেতিয়াবা নাচাওঁ গতিকে অ'তে ত'তে পৰি থাকে প্ৰায়ে ওলাই আজি আপোনালোকে ধৰাত বহুত আনন্দিত বহুতে আমাৰ গোটেই অঞ্চলটো আজি এই এটা হেৰিৰ পৰা মানে মুক্ত হৈছে বুলি ক'ব পাৰি বৰ্তমান এতিয়া আপোনালোকে শব্দৰ উদ্ধাৰ কৰি ভাল কাম কৰিলে লগতে এই জীৱটো আকৌ ইয়াৰ নিশ্চিত বাসস্থানত এৰি দিলে হ'ল মানে জংঘল এৰিয়াত গতিকে ইও মুক্ত জীৱ হওক আপোনালোকৰ তাৰ প্ৰতি ধন্যবাদ আমাক এইকণ সহায় কৰি দিয়াৰ বাবে ঠিক আছে হ'ব মংগলদৈ 5 নম্বৰ ৱাৰ্ডৰ পৰা এই সাপটো ধৰি লৈ আহিলোঁ আৰু ধুনীয়াকৈ দিম এই জংঘল এই জংঘলৰ বস্তু জংঘলত থাকি ভাল পায় আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যিমান পাৰে আপোনালোকে ফ'ল' কৰি দিবচোন পেজটো সেইটো এৰি দিম চাওক জংঘলৰ বস্তু জংঘলত থাকি ভাল পায় আকৌ জংঘলতে যাব এইটো চাওক এইফালে যা এইফালে যা এইটো চা 1 2 1 2 3 যা চলো hey